সালাকাটি ঈদগাহ পথাৰত এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ। শনিবাৰ দিনা 12 বজাৰ পৰা কোকৰাঝাৰ জিলাৰ সালাকাটি ঈদগাহ পথাৰত দুদিনীয়া কাৰ্যসূচীৰে এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনখন আৰম্ভ কৰা হয়। উক্ত অধিৱেশনখন সংগঠনৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আলী আজমে। তাৰ পিছতে অভ্যৰ্থনা আৰু জিলা সমিতিৰ পতাকা উত্তোলন কৰা হয়। শহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় তথা শহীদসকলৰ আত্মাৰ শান্তিৰ বাবে দোৱা আৰু প্ৰাৰ্থনা কৰা হয়। উক্ত অনুষ্ঠানত এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলেও উপস্থিত আছিল বুলি জানিব পৰা গৈছে। আজিৰ এই পতাকা উত্তোলনত উপস্থিত এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ ওয়ার্কিং প্রেসিডেন্ট মহিদুল ইসলাম ডাঙৰীয়া, উপসভা আজি 18টা বছৰ উকলি গ'ল। যোৱা 2005 চনৰ 10 এপ্ৰিল তাৰিখে এবিএমচি নামৰ এই সংগঠনটিৰ জন্ম হৈছিল। আজিৰ এই দিনটোত আমি যেটো সংগঠনৰ অধিৱেশন কৰিবলৈ গৈ আছো, এই অধিৱেশনৰ যি পতাকা উত্তোলন, এই পতাকা উত্তোলনৰ যি মানে তাৎপৰ্যভাৱে মোক অলপ ক'ব দিছে। এবিএমচিৰ এই পতাকাখন কিয় আমি এনেকৈ 7টা মানে বিন্দু আছে আৰু এবিএমচিৰ পতাকাখন কিয় এনেকুৱা বাৰে বৰণীয়াকৈ মানে সজোৱা হৈছে, নিশ্চয় সকলে অলপ হ'লেও জানে যে বিটিচি বা অসম বা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ লগতে অসমত আমি বিশেষকৈ 7টা জনগোষ্ঠী মাইনৰিটি জনগোষ্ঠী হিচাপে আমি সাংবিধানিকভাৱে স্বীকৃতি পাইছোঁ। তাৰ ভিতৰত ধৰ্মীয় সংখ্যালঘুসকল মাইনৰিটি হিচাপে আমি সংখ্যালঘু হিচাপে আমি অসমত বসবাস কৰি আছোঁ। ধৰ্মীয় সংখ্যালঘু, ভাষিক সংখ্যালঘু এনেকৈ কৰি হিন্দীভাষী, নেপালী এনেকৈ আৰম্ভ কৰি 7টা জনগোষ্ঠী ইয়াত সংখ্যালঘু হিচাপে আছে। আমি সেইকাৰণে যিটো আমি প্ৰতীক তাত দিছোঁ, মাজৰ যিটো বিন্দু আছে বিন্দুটো আমি সংখ্যালঘু হিচাপে আমি বিন্দুটো দিছোঁ যে অসমৰ সংখ্যালঘু হ'লেও আমি যদিও মাইনৰিটি হওঁ কিন্তু মুছলমানৰ সংখ্যা ইয়াত কিন্তু বহুত এটা মানে জনসংখ্যা থকা এটা জনগোষ্ঠী এই অসমত আমি বসবাস কৰি আহিছোঁ। যাৰ কাৰণে যেটো বিন্দু আমি মাজত দিছোঁ সেইটো ধৰ্মীয় সংখ্যালঘুৰ এটা প্ৰতীক। বাকীখিনি আন 6টা জনগোষ্ঠীৰ সংখ্যালঘু হিচাপে প্ৰতীক আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। যাৰ কাৰণে এবিএমচিৰ প্ৰতীকটো যেটো 6টা বিন্দু আছে, বিন্দুৰ চাৰিওফালে থকা 6টা বিন্দু আমি মাইনৰিটি হিচাপে তেখেতসকলক স্থান দিছোঁ আৰু মাজৰ যেটো কিবা আছে সেইটো সংখ্যালঘু যেটো আমি ধৰ্মীয় সংখ্যালঘু হিচাপে যিসকল আছে তেখেতসকলক হয়তো তাতে বুজোৱা হৈছে। এবিএমচিৰ আজিৰ এই পতাকা উত্তোলনে আমি সংগঠনৰ ইতিহাস বা এবিএমচিয়ে সৃষ্টিৰ পৰা আজিৰ তাৰিখলৈকে বিটিচি অঞ্চলৰ চুকে কোণে বিটিচি অঞ্চলৰ যি অস্থিৰ এটা পৰিৱেশ আছিল, এই অস্থিৰ পৰিৱেশ আজি বিটিচি অঞ্চলত পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ কাম কাজ কৰি সংগ্ৰাম, শিক্ষা, বিভিন্ন সামাজিক কামৰ জৰিয়তে আজি বিটিচিৰ যি পৰিৱেশ এটা সৃষ্টি হৈছে, এটা শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে, ইয়াত কিন্তু এবিএমচিৰ অৰিহণা কোনো গুণেই কম নহয়।